নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় ত্ৰিকোণমিতি টিপছৰ আগৰ পাঁচটা ভিডিঅ' চাইছা। আজি মই 6 নম্বৰটো ভিডিঅ' তোমালোকলৈ আগবঢ়াইছোঁ। তাত মই অনুশীলনী 8.1ৰ তোমালোকৰ অংক কৰি দেখাই আছিলোঁ। 3 নম্বৰ অংকলৈকে মই তোমালোকক দেখালোঁ। 4 নম্বৰ আৰু 5 নম্বৰটো তিনিটোৰ নিচিনা একেই হ'ব, গতিকে সেইকেইটা তোমালোকে নিজে কৰিবা। মই আজি তোমালোকক 6 নম্বৰটো কৰি দিম আৰু 9 নম্বৰৰ এটা অংক কৰি দিম। 6 নম্বৰ অংকটো মই কৰিবলৈ ওলাইছোঁ। ইয়াত 6 নম্বৰ প্ৰশ্নটো আছে যে যদি কোণ এ আৰু কোণ বি সূক্ষ্ম কোণ হয় যাতে cos a ইজুকেল cos b, তেন্তে দেখুওৱা যে কোণ এ ইজুকেল কোণ বি। ইয়াত কোৱা হৈছে যে কোণ এ আৰু কোণ বি সূক্ষ্ম কোণ। মই এতিয়া প্ৰথমতে কোণ এ আৰু কোণ বি সূক্ষ্ম কোণ বুলি কৈছে, গতিকে এইটো 90 ডিগ্ৰী ত্ৰিভুজৰ ক্ষেত্ৰত কোণ এ বুলি ধৰিলোঁ আৰু এইটো কোণ বি সূক্ষ্ম কোণ। আৰু ইয়াত মই এটা যিকোনো এটা মই নাম দিব পাৰোঁ, এ বি, এইটো যেনিবা চি ত্ৰিভুজটো। এতিয়া দিয়া আছে আমাক কি, দিয়া আছে cos a ইজুকেল cos b, cos a ইজুকেল cos b। এতিয়া তোমালোকক মই আগতে কৈ থৈছোঁ যে এ কোণক লৈ ক'লে কোণ এটো ভূমিৰ লগত সংলগ্ন হৈ থাকিব লাগিব, আৰু কোণ বিক লৈ যদি কোৱা হয় তেতিয়াহ'লে মই মনতে চিত্ৰটো মই এনেকৈ আঁকিও ল'ব পাৰোঁ, একো নাই। সেইটো খালি তোমালোকে এইটো আঁকি ল'লেও পিছত কিন্তু যিকোনো এটা ত্ৰিভুজে ৰাখিবা, ইয়াৰ এটা ত্ৰিভুজ কাটি দিবা, বা মোহাৰি পেঞ্চিলে আঁকিলে তোমালোকে মোহাৰি দিব পাৰিবা। এইটো বি কোণক লৈ ক'লে বিটো ভূমিৰ লগত সংলগ্ন হৈ থাকিব লাগিব। এতিয়া এইডাল তেতিয়াহে ভূমি হ'ব, ইয়াত তেতিয়া এইডাল ভূমি হ'ব, এ চিডাল ভূমি আহিব, ইয়াত বি চিডাল ভূমি আহিব। এতিয়া আমাক দিয়া আছিলে কি বুলি, যে cos a ইজুকেল টু cos b। আমি আগতেই জানো cos a বুলি ক'লে কলিং বেল হেংগিং আছিলে, গতিকে ইয়াত কলিং বেল হেংগিং হ'লে বি বাই এইচ আহিব, ইয়াতো তেনেকৈ বি বাই এইচে আহিব। কিন্তু এতিয়া কথা হ'ল যে cos a বুলি কওঁতে, cos যেতিয়া তোমাক a বুলি কোৱা হৈছিলে তেতিয়া ভূমি কি আহিব, বি কি আহিব, বি মানে কি আহিব, ইয়াত এ চিডাল বি হ'ব। এইডাল যিহেতু বি বুলি কয়, এইডাল পি আৰু এইডাল এইচ। ইয়াত এইডাল ভূমি বি আৰু এইডাল পি লম্ব আৰু এইডাল উচ্চতা এইচ। ইয়াত এতিয়া কি আহিব, বি মানে ওপৰত আহিব এ চি আৰু এইচ মানে আহিব এ বি। তেনেধৰণে ইয়াত আহিব বি বুলি কওঁতে ইয়ালৈ যাব, বি মানে আহিব বি চি আৰু ইয়াত আহিব এ বি। এতিয়া তলত যিহেতু এ বি মিলি আছে, গতিকে এ বি আমি কেঞ্চেল কৰিব পাৰোঁ। তেতিয়া কি থাকিব, এ চি ইজুকেল টু বি চি। গতিকে এতিয়া ইয়াত চোৱা ত্ৰিভুজটোৰ এ চিডালৰ লগত বি চিডাল সমান ওলালে। আমি এতিয়া জানো যে সমান বাহুৰ বিপৰীত কোণ সমান, সেইটো চৰ্তমতে এই দুডাল যদি সমান হয় তেতিয়া এইটো কোণৰ লগত কোণ বিৰ লগত কোণ এইটো কি হ'ব, সমান হ'ব। যিহেতু আমি লিখিব পাৰোঁ, যিহেতু ত্ৰিভুজ এ বি চিৰ এ চি ইজুকেল টু বি চি, এতেকে কোণ এ ইজুকেল টু কোণ বি। এতিয়া মই তোমালোকৰ 9 নম্বৰৰ দুটা প্ৰশ্ন আছে, ইয়াতে মই 9 নম্বৰৰ একটো কৰি দিম তোমালোকৰ। 9 নম্বৰ প্ৰশ্নটো দিয়া আছে ত্ৰিভুজ এ বি চিৰ বি কোণ সমকোণ যদি tan a ইজুকেল 1/√3, তেন্তে তলৰ মানবিলাক উলিওৱা। 1 নম্বৰটো দিয়া আছে sin a ইনটু cos c প্লাছ cos a ইনটু sin c মানটো উলিয়াই দিব লাগে আমি। ইয়াত প্ৰথম তোমাৰ দিয়া আছে কি, ত্ৰিভুজ এ বি চিৰ বি কোণ সমকোণ। প্ৰথম মন কৰিবলগীয়া কথাটো হৈছে যে বি কোণ সমকোণ বুলি কৈছে। এতিয়া মই ইয়াত ভূমিৰ লগত সংলগ্নকৈ কি লিখিম, প্ৰথম কথা এ বি চিটো এ বি চি লিখিম নে, এ বি চি নিলিখোঁ মই, যিহেতু মোক tan a মান দিয়া আছে 1/√3, সেইটো কাৰণে মই এৰ মান দিয়াৰ কাৰণে এটো ইয়াত লিখিম ভূমিৰ লগত সংলগ্ন। তেতিয়া আমাৰ ত্ৰিভুজটো
শুদ্ধ হ'ব A B C টো এইটো কথা দিয়া আছে এতিয়া চোৱা দিয়া আছে 10 = 1/√3 10 A বুলি কোৱাৰ লগে লগে তেতিয়া তাজমহল পৃথিৱী বিখ্যাত P/B আহিব 1/√3 P মানে এতিয়া আমাক ত্ৰিভুজ যেহেতু দিয়া আছে গতিকে P মানে কি হ'ব তেতিয়া ইয়াত এডাল হ'ব P এডাল হ'ব B আৰু এডাল হ'ব H গতিকে P মানে আহিব কি BC আহিব আৰু B মানে আহিব AB = 1/√3 ইয়াত মই K লেট কৰিলোঁ ধৰি ল'লোঁ K ধৰি ল'লোঁ এটাকে BC = কি হ'ব BC = 1K হ'ব মানে অকল K লিখিলেই হ'ব তেনেকৈ AB = কি আহিব √3K পাইথাগোৰাছৰ সূত্ৰ মই ব্যৱহাৰ কৰি পেলাই তাৰ ত্ৰিভুজ ABCৰ পৰা কি কৰিব লাগিব AC ডালৰ মানটো উলিয়াই ল'ব লাগিব নাও ত্ৰিভুজ ABCৰ পৰা AC² = কি হ'ব AB² + BC²। তেতিয়া মই AC² = AB² মানে কি আহিব AB মানে আহিব √3K² আৰু BC মানে তোমাৰ আছে কি K² হ'ব তেতিয়া এইফালে AC² = কি হ'ব √3 স্কুৱেৰ কৰিলে 3 হ'ব K² কৰিলে K² আৰু এইফালে K² তেতিয়া AC² = কি হ'ব এই দুটা যোগ হৈ গ'লে 4K² তেতিয়া AC = কি হ'ব AC = 2K 4ৰ বৰ্গমূল আহি যাব তোমাৰ 2 আৰু K² বৰ্গমূল K সেইটো কাৰণে AC = কি হৈ গ'ল 2K এতিয়া আমাক উলিয়াবলৈ দিছিলে কি নাও sin A cos C plus cos A sin C ইয়াৰ মান উলিয়াবলৈ দিছিলে এবাৰ A বুলি কৈছে এটা মন কৰিবা এবাৰ A বুলি কৈছে কিন্তু এবাৰ C বুলি কৈছে তেতিয়া মই ত্ৰিভুজটোলৈ মন কৰিব লাগিব ভূমিৰ লগত সংলগ্ন আছিলে আগৰ ত্ৰিভুজটো কি A টো সংলগ্ন আছে মই তুমি C টো সংলগ্ন হোৱাকে ভূমিত B টো কিন্তু চেঞ্জ কৰিব নোৱাৰা এটো যেহেতু 90 ডিগ্ৰী গতিকে C টো ইয়াত দি এবাৰ A টো ইয়ালৈ নি থবা এটো ত্ৰিভুজটো ইউজ কৰিব লাগিব তেতিয়া মই ভূমি B হ'ব এডাল মানে এডাল হ'ব P আৰু এডাল হ'ব H এতিয়া sin A বুলি কওঁতে শিৱ পাৰ্বতী হাজবেণ্ড মানে কি হ'ব P/H ইনটু কলিং বেল হেংগিং B/H প্লাছ cos A বুলি ক'লে কলিং বেল হেংগিং B/H হ'ব আৰু sin C বুলি কওঁতে শিৱ পাৰ্বতী হাজবেণ্ড P/H হ'ব এতিয়া কথা যে ইয়াত P মানে কি আহিব sin A বুলি কওঁতে P কি আহিব আকৌ ত্ৰিভুজলৈ মন কৰা যে A বুলি কওঁতে ইয়াত P আহিব BC তেতিয়া মই লিখিম BC আৰু H ডাল একেডালেই থাকিব AC সকলোৰে কাৰণে H ডাল একেই থাকিব কিন্তু B আৰু P হে চেঞ্জ হৈ যায় B এতিয়া আছে B বুলি কওঁতে cos C আছিলে গতিকে C কোণক লৈ কৈছে C কোণক লৈ ক'লে B আহিব আকৌ ইয়াত কি BC আহিব আৰু H ডাল একে থাকিব AC তেনেকৈ এটো cos A বুলি কৈছে আকৌ মই A কোণটো ভূমিৰ লগত সংলগ্ন তালৈ যাব লাগিব A ইয়াত B কি আছে AB লিখিম আমি ইয়াত AB H মানে AC থাকিব ইনটু P এতিয়া ইয়াত ওপৰত কি কৈছিলে sin C গতিকে C এইটো ত্ৰিভুজলৈ যোৱা এইটো ত্ৰিভুজত C কোণ ভূমিৰ লগত সংলগ্ন আছে গতিকে P হ'ব কি AB আৰু H ডাল একেডালেই আছে AC এতিয়া মানকেইটা ডাইৰেক্ট বহুৱাই দিয়া BCৰ মান কি আছিলে K ACৰ মান আছিলে তোমাৰ টুৱাইচ K BCৰ মান আছিলে K ACৰ মান আছিলে টুৱাইচ K প্লাছ ABৰ মান আছিলে আমাৰ √3K আৰু ACৰ মান টুৱাইচ K √3K আৰু এইটো টুৱাইচ K ইয়াৰ K বিলাক তোমালোকে এতিয়া কাটি দিব পাৰা ইয়াৰ এইটো K লগত কটা গ'ল এইটো K লগত এইটো K ইয়াত থাকিলে কি তেতিয়া হাফ 1/2 ইনটু 1/2 প্লাছ ইয়াত থাকিলে √3/2 ইনটু √3/2
এতিয়া ইয়াত আহি যাব কি 1 1 1 আহিব 2 2 4 প্লাছ √3 পূৰণ হ'লে কি হয় 3 আৰু ইয়াত আহিব 4 4 লসাগু যদি হয় 4 লসাগু ল'লে কি আহিব 1 + 3 = 4/4 হৈ যাব = 1 মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে সামৰিছোঁ সুচেন্দ্ৰ শইকীয়া এডুকেশ্যন টিপছ এণ্ড ট্ৰিক্স চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু এনেধৰণৰ ভিডিঅ'সমূহ সদায় তোমালোকে পাই থাকিবা তোমালোক উপকৃত হ'ব পৰাকৈ মই দিব পাৰিছোঁ নাই তোমালোকে কমেণ্ট বক্সত লিখি জনাবা ধন্যবাদ